মনটো কেতিয়াবা যেতিয়া অশান্তি লাগি থাকে, কিবা কাৰণত বেয়া লাগি থাকে, হঠাতে ওলাই যাওঁ জুবিন উদ্যানলৈ। নগাঁৱতে যি আছে জুবিন উদ্যান, ইয়ালৈ আমি গোটেইকেইটা আহিলোঁ আজি সন্ধিয়া আবেলি এপাক। আৰু আহিয়ে দাদাৰ প্ৰতিমূৰ্তিভাগ যেতিয়াই দেখা পাওঁ চকুৰ আগত, সঁচাকৈ মনটো যে একদম মানে চকুৰ পানী ওলাই যায় জানেনে। ইমান অকালতে দাদা আমাৰ মাজৰ পৰা গুচি গ'ল, এনেকৈ যাব বুলি ভবাই নাছিলোঁ। আৰু দাদা আজিও মানে ন্যায় পোৱা নাই, সেই কথাটো আৰু বহুত দুখ লাগে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে সোনকালে ন্যায় পায় দাদাই। আৰু সকলোৱে আহে এখন এখন ফটো উঠে দাদাৰ প্ৰতিমূৰ্তিভাগৰ কাষতে। আৰু আমি উঠোঁ, প্ৰায় আমি যাওঁ যেতিয়াৰ পৰা জুবিন উদ্যানখন মানে উদ্বোধন কৰিছে তেতিয়াৰ পৰা আমি তালৈ গৈয়ে থাকোঁ আবেলি গৈ বেছিকৈ বহুত ভাল লাগে জানেনে। আবেলি পৰিৱেশটো আৰু ধুনীয়া লাগে, আৰু গ'লে মানে একেবাৰে শান্তিৰ পৰিৱেশ জানেনে, ইমান শান্তি পোৱা যায় নহয়। আৰু কাষতে আছে এখন পাৰ্ক, গুলু মেনাক প্ৰায় লৈ যাওঁ, ল'ৰা ছোৱালীও আহে, খুব খেলে দেই পাৰ্কখনত, বৰ ভাল লাগে পাৰ্কখন। আৰু তাৰ কাষতে আছে এখন ব্ৰিজখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে, একদম সোমালে এনেকুৱা লাগে যে পেণ্ডেলৰ ভিতৰতহে সোমাইছোঁ নেকি, বিয়া ঘৰৰ পেণ্ডেলৰ ভিতৰত। ইমান ধুনীয়া ব্ৰিজখন, মই গ'লে মানে প্ৰায় ব্ৰিজখনৰ ওপৰত খোজকাঢ়ি থাকোঁ আৰু দেই, সঁচাকৈ বহুত ধুনীয়া। মুঠতে গোটেই জুবিন উদ্যানখনে মানে ঠাইখিনি পৰিৱেশটোৱেই ধুনীয়া, একদম শান্তিপূৰ্ণ। আৰু এয়া সন্ধিয়া সময় পৰিৱেশ চাওকচোন, আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি ইমান ধুনীয়াকৈ লাইটটো জ্বলি আছে, মই তাতে ফটো কেইখনমান উঠিলোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া মানে পৰিৱেশটো নহয়, আৰু চাৰিওফালে মানে শান্তি, ইমান মানুহ আহিছে। আৰু আবেলি পৰিৱেশটো মানে আৰু ভাল লাগে একদম, মানে গৰমৰ দিনকেইটা যাবলৈ মানে তাত বহিবলৈ ভাল। আৰু এইফালে চাওকচোন কলংখনৰ কাষতে চিৰি আছে, আৰু বহিব মানে বহুত সুবিধা আছে আপোনাৰ, চাফ চিকুণ চাৰিওফালে পৰিৱেশটো ইমান ঠাণ্ডা, গ'লে মানে আপোনাৰ আহিবলৈ মন নাযায়, একদম শান্তি লৈ যাব পাৰিব মানে, ইমান শান্তিপূৰ্ণ ঠাই নহয়, সঁচাকৈ বহুত ভাল লাগে। আমি প্ৰায় আবেলি আহোঁ, মন গ'লে আহোঁ, যেতিয়াৰ পৰা জুবিন উদ্যানখন মানে উদ্বোধন হৈছে। আৰু আজিলৈ আহিলোঁ, বাই বাই।